হাজৰিকা ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত হৈছোঁ এখন ফাৰ্মত। ফাৰ্মখন হৈছে ধেমাজি মৰিধলত। অনাৰগৰাকী হৈছে আপোনাৰ প্ৰণৱ জ্যোতি ফুকন ডাঙৰীয়া। এই ফাৰ্মত প্ৰণব প্ৰৱেশ নিষেধ লিখা আছে আৰু পোনপ্ৰথমত ফাৰ্মখনৰ বন্ধত আপোনাৰ পটাছ পানীয়ে দিয়া আছে, যাতে এইটো আজিকালি বিশেষকৈ বেমাৰ আজাৰৰ কাৰণে যিহেতু ছেফটি কাৰণে দিয়া হৈছে। আৰু দাদা ফাৰ্মখনত আহিলোঁ যেতিয়া ফাৰ্মখনত ব্ৰিডিং ফাৰ্ম হয় আৰু ফাৰ্মখনত দুটা প্ৰজাতিৰহে গাহৰি আছে, য়ৰ্কশ্বায়াৰ আৰু ডিউৰক, পিয়ৰ ডিউৰক। আৰু বৰ্তমান দাদাই কোৱা মতে 4জনীয়ে আপোনাৰ নিছিলে ডিউৰক আৰু বৰ আনিছিলে আপোনাৰ নেপালৰ পৰা, পিয়ৰ বুলি কৈছে। বৰ্তমান ফাৰ্মখনত এতিয়া আপোনাৰ পোৱালি আৰু ডাঙৰ আপোনাৰ মিলি পিনে 400-500 মান হ'ব বুলি কৈছে। আপোনালোকক ডিউৰকৰ পিগলেট এতিয়া এভেইলেবল আছে, আপোনালোকে প্ৰয়োজনলৈ বুকিং কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত আপোনাৰ কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোকে 7,000 দি আপোনালোকে বা 5,000 দি পিনে আপোনালোকে বুকিং কৰিব পাৰে ডিউৰকৰ পিগলেট। কি সুন্দৰ পিগলেট চব। আৰু এটা কথা বিশেষকৈ দাদাই মানে MBA কৰি বৰাইজত জব কৰিছিলে আৰু সেই আহি পিনে এতিয়া অসমত থলুৱাভাৱে অসমত মানে মৰিধল নামৰ জেগাটুকুৰা ধেমাজি, তাত এখন বৃহৎ ফাৰ্ম খুলিছে। এই ফাৰ্মখনৰ পৰা বছৰি আপোনাৰ 8 to 10 লাখ আপোনাৰ ইনকম কৰি। চব কি সুন্দৰ। লগতে এটা ছাইডত আপোনাৰ ফাৰ্মখনৰ ছাইডত আপোনাৰ পুখুৰী আছে, পুখুৰীত হাঁহ আছে, মাছ আছে, হাঁহ ফাৰ্মো আছে। এই চব ডিউৰকৰ কি সুন্দৰ। আৰু এটা কথা, মোৰ ভিডিঅ'টো কোনোবাই যদি চাই আছে, লাইক ছাবস্ক্ৰাইব এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। যিহেতু মোৰ 1K হ'বলৈ আৰু বেছি নাই, আপোনালোকৰ মৰম দিব, তেতিয়া যাতে আৰু আগন্তুক ভাল ভিডিঅ'টো দিব পাৰোঁ। এই চব কি সুন্দৰ। এইবোৰ য়ৰ্কশ্বায়াৰ পিগলেট হয়। 6,000কৈ পাৰ পিগলেট, 6,000কৈ লৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইবোৰ প্ৰেগনেণ্ট হৈ আছে, এইবোৰ প্ৰেগনেণ্ট হৈ আছে। এইবোৰ প্ৰেগনেণ্ট হৈ আছে এইবোৰ চব। আৰু পিগলেট ডিউৰকৰ, য়ৰ্কশ্বায়াৰ ডিউৰকৰ F1 বুলি কৈছে।